প্ৰিয় দৰ্শক নমস্কাৰ। আজি আপোনালোকলৈ পাভ মাছৰ আঞ্জাৰ ৰেচিপি এটা লৈ আহিছোঁ। যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্টো কৰিব। আহকচোন এতিয়া কেনেকৈ বনালোঁ চাওক। মাছখিনি নিমখ হালধি সানি লৈ থৈছিলোঁ আৰু এতিয়া তেলত ভাজি লৈছোঁ। তেলত ভজা হ'লে নমাই থ'ম। এতিয়া আলু 3টা লৈছোঁ। 3টা আলু বইল কৰি ল'ম। আঞ্জাখন বনাবলৈ 3টা বিলাহী, এটা ডাঙৰ পিঁয়াজ, 2টা জলকীয়া আৰু নহৰু লৈছোঁ আৰু সেইখিনি এতিয়া মই মিক্সিত মাৰি ল'ম। এইখিনি নহৰুখিনি বেলেগে পেষ্ট কৰি ল'লোঁ। এতিয়া কেৰাহী তেল দিলোঁ। তেল গৰম হ'লত কেইটামান পাঁচফোৰণ দিছোঁ দেই। এতিয়া সেইখিনিত মই পিচি থোৱা পিঁয়াজ, বিলাহী আৰু জলকীয়াখিনি দি দিলোঁ। এইখিনি অলপমান ভালকৈ ৰঙাকৈ ভাজি ল'ম। এতিয়া হালধি দিছোঁ অলপমান আৰু সোৱাদ অনুসৰি নিমখো দিব। এতিয়া ৰেড চিলি দিলোঁ, ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি ভালকৈ ভজা হ'লত, পেষ্টখিনি ভজা হ'লত, ৰঙা হ'লত পানী অলপমান দি অকণমান সিজিবলৈ দিছোঁ। বইল কৰি থোৱা আলুখিনি অকণমান পিটিকি তাতে ঢালি দিছোঁ দেই। অলপমান এতিয়া ভাজি ল'ম গোটেইখিনি মিহলাই। এইখিনিত অলপমান পানী দিলোঁ, পানী দি উতলিবলৈ দিছোঁ। অলপ দেৰি সিজাই লৈছোঁ। ভালকৈ উতল অহাত পাভ মাছখিনি তাতে দি গৈছোঁ। এতিয়া নমোৱাৰ আগতে অলপ গৰম মছলা দিছোঁ, বেছি দিয়া নাই আৰু অলপমান। এতিয়া অলপমান ধনিয়া সৰু সৰুকৈ কুটি পেলাই দি দিছোঁ। মোৰ আঞ্জা হৈছে আৰু নমাম আৰু এতিয়া। পাভ মাছ খাবলৈ এনেই সোৱাদ, বৰ বেছি যত্নও ল'ব নালাগে। চিম্পুলকৈ বনালেই খাই ভাল লাগে, নহয় জানো বাৰু? এয়া মোৰ পাভ মাছৰ আঞ্জা হৈ গ'ল।